নমস্কাৰ, গুড মৰ্ণিং। মই আজি আহিছোঁ এখন খুব ধুনীয়া বিউটিফুল বুলি ক'ব লাগিব পাৰ্ক এখনত। হয়, ঠিকে ভাবিছে। আৰু এই পাৰ্কখনৰ নাম হ'ল শ্ৰদ্ধাঞ্জলি পাৰ্ক, যিটো আছে জু-ৰোড তিনিআলিত। মই আজি প্ৰথমবাৰ আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। মোৰ মা পাপাহঁত প্ৰায় মাহত 20 দিনমান আহে চাগে ইয়াত ফুৰিব। আৰু ইয়াত তাৰমানে কি 5টা বজাৰ পৰা 8টা বজালৈ ফ্ৰী থাকে, তো সেইটো কাৰণে মানুহবোৰ আহে। গুৱাহাটীৰ প্ৰায় এইখিনি এৰিয়াত যিবিলাক মানুহ থাকে, চানমাৰী হওক য'ত, তো ভাবিছোঁ ময়ো একবাৰ আহোঁ। কিন্তু দৌৰা ফুৰা একো কৰা নাই, মই অকল কেমেৰাটো ওলাইছোঁ, ভাবিছোঁ যে আপোনালোকক দেখুৱাওঁ বুলি। তো বলক, বহুত বেছি মানুহ আছে ইয়াত, আপোনালোকে চাই পেলাই বহুত বেছি ভাল পাব। তো গাইজ চাব পাৰে, দাদাহঁতে ইয়াতে এক্সাৰচাইজ কৰিছে বঢ়িয়াকৈ। আৰু ইয়াত বহুত মানুহ হয়। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু আজিৰ পৰা ডেইলি আহিম তাৰমানে। কুকুৰটো অট'মেটিক মোৰ কাষত আহি গ'ল, চাব পাৰে। ক'ৰবাৰ পৰা উঠি আছে, ভৰিহে চাব পাৰে। ক'ৰবাত নালা চালাৰ পৰা উঠি আহিল নেকি সি। এই কি যে চাওক, কিমান মানুহ খোজকাঢ়ি থাকে এই ৰাতিপুৱাই। ভাবক, আপোনালোকে বিচনাত শুই আছে, কিন্তু ইয়াতে চাওক। ময়ো শুইছিলোঁ এনেই, কিন্তু আজিৰ পৰা নুশুওঁ আৰু কেলা। তো গাইজ, তাত মানুহবোৰ বহুত আছে, এবাৰ চাই আহোঁ। গাইজ, সেইফালে চিৰি, ইয়াতে মানে গধূলি ইভিনিং টাইমত পূৰা ফুল হৈ থাকে। আৰু এতিয়া মৰ্ণিং যিহেতু, আৰু 5টা বজাৰ পৰা 8টা বজালৈ ফ্ৰী হয়, তো সেইটো কাৰণে মানুহবিলাক আহে। মই একবাৰ দেখুৱাই আহিব। যদিহে গুৱাহাটীত জু-ৰোড বা চানমাৰীৰ ইয়াত থাকে, তেনেহ'লে আপোনালোকে আহিব। ৰাতিপুৱা চালোঁ অলপ, দাদাহঁতে এক্সাৰচাইজ কৰি আছে। ইয়াত জোলনা আছে। তাৰপিছত আৰু দেখুৱা, এইফালে চাওক গাইজ। হাই, এইফালে চাওক, এইফালে সৰু সৰু পোৱালিবিলাক খেলা বস্তু আছে, জোলনা আছে। আহকচোন একবাৰ চাই আহোঁ। তো চাওক, পূৰা একদম এইবিলাক সৰু পোৱালি খেলা বস্তু। যিহেতু তেতিয়া মানে পইচা নাছিল, বয়সটো আছিল। এতিয়া পইচা আছে, বয়সটো নাই, একো নাই। এইবিলাক হ'ল খেলা বস্তুবোৰ, কিন্তু একবাৰ জোলনাখন উঠি যাওঁ বুলি ভাবিছোঁ। আহকচোন ভাই, একবাৰ দেখা কেনেকৈ আছে, এতিয়া আহিব আপোনালোকে। আৰু ৰাইজ, এটা ডাঙৰ ডাঙৰ মাছ দেখাবলৈ কেইটামান, মই কেমেৰাটো ওলাব নোৱাৰিলোঁ। চাওক, পুখুৰীটো দেখা যায় ৰাহুল একবাৰ। এই বম পুখুৰী, এইটো মাছা এইফালে এইয়া আপোনালোক দেখালোঁ, মাছটোৱে গায়ব হৈ গ'ল। এইটো চন্দা মাছ চাগে। গাইজ, আপোনালোকৰ পাৰ্কখন কেনেকুৱা লাগিছে কওক। আজি ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু মোৰ ভাল লাগিছে। এইবিলাক পূৰা একদম, আপোনালোকে শুই আছে বিচনাত, ইয়াতে চাওক পূৰা একদম ধামাকা হৈ আছে। চবে দৌৰি আছে খালি, বাট মই দৌৰা নাই। মই খালি কেমেৰা ওলাই এই নাটকখন কৰি আছোঁ, তোমালোকক দেখাই আছোঁ আৰু। তো গাইজ, যাবৰ সময়ত এটা খুব ধুনীয়া বস্তু দেখাইছোঁ। এয়া হৈছে অসমৰ যিবিলাক শ্বহীদ হৈছিলে, তাৰ এটা স্মৃতিত শ্ৰদ্ধাঞ্জলি হিচাপে এনেকৈ খুব ধুনীয়াকৈ ৰাখি থৈ দিছে। আৰু আপোনালোকে আহিব এই পাৰ্কখন। আৰু এই পাৰ্কখন লোকেশ্যনটো হ'ল জু-ৰোড তিনিআলি শ্ৰদ্ধাঞ্জলি পাৰ্ক, যিটো SK বুলি শ্বৰ্টকাটত কোৱা হয়। যোৱাৰ টাইমত আকৌ গেটৰে দেখাবলৈ আমাৰ মৰমৰ জুবিন দাক। কিন্তু জুবিন দাক দেখাৰ পিছত আৰু নৰখিম জানো, নহয় জানো? চ' কমেণ্টত জয় জুবিন দা বুলি দিব, আৰু পাৰ্কখন কেনেকুৱা লাগে সেইটোৱে পুনৰ জনাব। পাৰ্কখন এয়াই আছিলে, শ্ৰদ্ধাঞ্জলি কানন বুলি, যিটো SK বুলি কয় আমাৰ জু-ৰোড তিনিআলিত। এতিয়া ঘৰত যাওঁ, গাড়ী আহি গ'ল মজাকৈ। এই আমাৰ ৰকি, চাওঁ ভিতৰত যা। চ' লগ পাই আছোঁ 2000 years later. তো গাইজ, গুড ইভিনিং। এতিয়া গৈছোঁ গণেশগুৰিত। আৰু গণেশগুৰিত মোৰ মানে কেমেৰা ষ্টেণ্ডডাল মোৰ অলপ বেয়া হৈছিলে, তো আজি এটা নিউ ল'ম তাৰমানে, তো চাই দিব। আৰু গাইজ, তাৰ পৰা বাহিৰে যাম হনুমান মন্দিৰত। আৰু মোৰ মাইক এটাও তাৰমানে মোৰ বেয়া হৈছিলে, সেই মাইকৰ দোকানখনত যাব লাগিব। যোৱাকালি মই দি থৈ আহিছিলোঁ মাইকটো, নাজানো আৰু কি হয়। গাইজ, এয়া হ'ল আমাৰ ৰাস্তাটো, আৰু আমি যাব লাগিব গণেশগুৰিৰ ফালে, তাৰপিছত লগ পাই আছোঁ। গাইজ, মোক যিহেতু জানে আহিব, ক'ৰবাত গৈ তামোল এখন খাই লওঁ, তো তামোল এখন খালোঁ। গাইজ, উত্তৰত লাল কৰি পাই গ'লোঁ জু-ৰোড তিনিআলি। চাব পাৰে, ইয়াৰ গধূলি পৰিৱেশ, তাতে জুবিনদাৰ পোষ্টাৰ এটা মাৰা আছে। তো লগ পাই আছোঁ চিধা গণেশগুৰিত। তাৰপৰা হাল্লা চাল্লা নকৰোঁ, আৰু উত্তৰত লাল একদম পুৰা। 1 hour later. পেনটো কিনিবৰ কাৰণে যাব লাগিব এই মালটোত। আৰু এই মালটোত কোনে উঠি গৈছে চাওক, এই চালিয়া। Later. তো গাইজ, আহি পালোঁ গণেশগুৰি। আৰু আহিয়ে মই এই দোকানখনৰ পৰাই চব বস্তু লোৱা হয়, যিবিলাক মোৰ লাগে ক্ৰিয়েটৰ্ছত। চ' এই দাদা লগ পালোঁ, তো নমস্কাৰ জনাইছোঁ দাদা মোৰ চেনেলটোত। আৰু আপোনাৰ কেনেকুৱা অফাৰ চলিছে বা কেনেকুৱা কি, মই গোটেইখিনি কৈ দিয়ক। আৰু এইবিলাক লাইভ কিমান খায়? লং চেলফি আছে, লং চেলফি আছে, এইটো মাত্ৰ 250। মাত্ৰ 250 ইমান মজা অফাৰ দিছে, ক'তো নাই পায়। তাকো ফুড পালোঁ তেনেকৈ। আৰু আপুনি লোকেশ্যনটো মই দি দিম। আৰু তাৰ লগতে আপোনালোকে দেখা পাব, এইবিলাক যে ৰিলচ লাইট আছে, এইবিলাকত বহুত বেছি প্ৰাইচ হয়।
মানে 1200-1300 লয়, কিন্তু ইয়াতে কিমান প্ৰাইচ আপোনাক মই সুধি দিম, আপুনি চক খাই যাব। মাত্ৰ 700 টকা। মাত্ৰ 700 টকা। আৰু যদি মোৰ ভিডিঅ' কেনেবাকৈ চাই আপুনি আহিছে তেনেহ'লে কমচে কম 50 টকা ডিছকাউণ্ট হৈ যাব। আৰু তাৰ লগতে মই দেখাওঁ আপোনাৰ লোকেশ্যনটো ওপৰত তেনেকৈ দেখা পাব, LG লেগেজ বুলি আছে ওপৰত, আৰু এইটো পূৰা গণেশগুৰিত হয়। এইফালে দেখা দিয়ে ভাইও আছে কেইটামান, চশমা দোকান আছে মজাকৈ, তাৰপৰা চালে চশমা একদম। কিমানকৈ দাদা এই চশমাবিলাক কিমানকৈ? এইবিলাক 180 আছে। 180। তাৰপিছত আমি কাষ্টমাৰ আহিলে অলপ মেছেজ কৰি দিওঁ। অঁ ঠিকে আছে, মানে 150 কেতিয়াবা যদি মোৰ ভিডিঅ' যদি চাই কমচে কম কিবা এটা কমি যাব। আৰু কেতিয়াবাতো এনেকৈ আহে ন আপোনালোকে, এই ঘড়ী চৰি আছে কি বঢ়িয়া ঘড়ী, তাৰপিছত লাইটিং আছে, বঢ়িয়া আৰু একদম মজা। আপোনালোকে আহিব কেতিয়াবা, তো ময়ো ল'লোঁ কিবা এটা। তো গাইজ খুৰা এজন লগ পালোঁ ইয়াতে বঢ়িয়াকৈ তামোল বিক্ৰী কৰি আছে, আৰু লগতে চেণ্ডেলৰ দোকান দি আছে। আপোনালোকে আহিব গণেশগুৰিত আহিলে, আৰু পুৰা তামোলখন দিয়ক বঢ়িয়াকৈ। অসমীয়াৰ মেইন বস্তু হ'ল তামোল, আৰু তামোল যদি নাখায় অসমীয়াৰ লাভ নাই। ৰাস্তাতে গৈ আছিলোঁ, এনেকুৱা ধুনীয়া এখন জুবিনদাৰ পোষ্টাৰ দেখা পালোঁ, তো তাৰ কাৰণে ৰখি গ'লোঁ। তো জাষ্টিছো পাব লাগে, তো সেয়ে বিচাৰোঁ। আহি গ'ল মামীৰ বাছ, তো যাব লাগে এতিয়া জোৰত তিনিআলি, লগ পাই আছোঁ এতিয়া জোৰত তিনিআলি। তো আহি গ'লোঁ চিধা মন্দিৰত। হয়, মোৰ কাষত আছে বাবা হনুমান। আজি এই পবিত্ৰ মঙলবাৰত সকলোৱে এটা জয় শ্ৰীৰাম বুলি কমেণ্ট কৰিব, আপোনালোকৰ মনৰ আশা যাতে পূৰণ হওক তাৰে কামনা কৰিছোঁ। হয়, আৰু মই দেখুৱাই আছোঁ এক খুব ধুনীয়া মন্দিৰ এটা, সেইটো শনি মন্দিৰ কাষতে আছে। আৰু তাৰ লগতে মই দেখুৱাই দিওঁ, এয়া হ'ল হনুমান চালিচা, আৰু এয়া ৰাম লক্ষ্মণ সীতা মা আছে। আৰু লগতে আমি কমিটিৰ লগতো দুই এটা কথা পাতিব চেষ্টা কৰোঁ। তাৰ লগতে আহকচোন অলপ দেখুৱাওঁ মন্দিৰটো কেনেকুৱা হয়, আৰু প্লাছ শনি মন্দিৰ এটাও আছে, সেইটো দেখুৱাই দিওঁ আহক। তো ৰাইজ এয়া হৈছে শনি মহাৰাজ। আমি এই মন্দিৰটোৰ ওচৰতে দাদাটোৰ দোকান আছে, দাদাটোৱে খুব ধুনীয়া ভিডিঅ' বনায়, আপোনালোকে চাব পাৰিব। আৰু নামটো কৰে দাদা চেনেলটোৰ ফেমিলি আৰ কে বুলি চাৰ্চ মাৰিব। বাইদেউ আৰু দাদাই খুব ধুনীয়াকৈ ভিডিঅ' বনায়, আৰু ৰাতি হ'ল লাইভ হয়, মজা লাগিব চাই পেলাই। তো ডিছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে একবাৰ চেক কৰি যাব চেনেলটো, নহ'লে ছাবস্ক্ৰাইব কৰি দিব।